নমস্কাৰ এই মুহূৰ্তত দিবলৈ আইছো আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিব এই মুহূৰ্তত দিবলৈ আইছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এছআই জুনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ পুনৰ আৰম্ভ হৈছে CBIৰ তদন্ত প্ৰক্ৰিয়া এটা বিগ ব্ৰেকিং নিউজ এইবাৰ এছপি লিনাদৰ লগত নিয়োজিত হৈ থকা আৰক্ষী জোৱানক CBIৰ জেৰা ইতিমধ্যে বহুকেইজন জোৱানক ক্ষিপ্ৰগতিত জেৰা চলাইছে CBIৰ দলটোৱে নগাঁও আৱৰ্ত ভৱনত জেৰা অব্যাহত ৰাখিছে CBIৰ দলটোৱে লগতে নগাঁও আৰক্ষীৰ কেইবাজনকো মাৰাথান জেৰা চলাইছে CBIৰ দলটোৱে উল্লেখনীয় যে পূৰ্বৰ নগাঁও আৰক্ষী অধীক্ষক লিনাদলৰ নিৰাপত্তা আৰক্ষী হিচাপে আছিল জোৱান কেইজন যাৰ বাবে CBIৰ মাৰাথান জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে জোৱান কেইজনৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল চন্দ্ৰপৃষ্ঠত ৰোভাৰ প্ৰজ্ঞানৰ অভিযান আৰম্ভ ইতিমধ্যে জুন 22 পৰা চন্দ্ৰযান 3 প্ৰেৰণ কৰিছে নতুন ভিডিঅ' লেণ্ডাৰ বিক্ৰমৰ কেমেৰা বন্দী চন্দ্ৰ দক্ষিণ মেৰুৰ দৃশ্য ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠৰ বিভিন্ন তথ্য সংগ্ৰহ কৰি প্ৰেৰণ কৰিব ইছৰোলৈ আৰু 14 দিন ধৰি চন্দ্ৰপৃষ্ঠৰ বিভিন্ন তথ্য সংগ্ৰহ কৰিব ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠৰ খনিজ গঠনৰ স্পেক্ট্ৰমিটাৰ বিশ্লেষণকে ধৰি সম্পূৰ্ণ কৰিব কেইবাটাও পৰীক্ষা নিৰীক্ষা পৰৱৰ্তী খবৰটো হ'ল 2024 চনত বিজেপিক হৰুৱাৰ গ্যাৰাণ্টি দিলে ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমত উল্লেখ কৰি কয় যে দেশৰ কোটি কোটি জনতাৰ হৃদয়ত আছে কংগ্ৰেছ হেহে 2024 চনত আমি হৰুৱামেই বিজেপি কথা উল্লেখ কৰিলে ৰাহুল গান্ধীয়ে কংগ্ৰেছ এটা ৰাজনৈতিক দলেই নহয় ই এটা বিচাৰধাৰা জনতাই বিজেপিৰ শাসনো দেখিছে কংগ্ৰেছৰ শাসনো দেখিছে হেহে দুয়োটা দলৰ মাজত জনতাই পাৰ্থক্যও দেখিছে এই কথা উল্লেখ কৰিলে ৰাহুল গান্ধীয়ে আমি বিজেপিৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিম বুলি নাভাবিব গ্যাৰাণ্টি দিছো 2024 চনত আমি হৰুৱাম বিজেপিক লাডাখত বিজেপিৰ চৰকাৰক পুনৰ কটক কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পৰৱৰ্তী খবৰটো আহিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা আপোনাৰ হাতত 2000 টকীয়া নোট আছে নেকি আপোনাৰ হাতত জমা থকা 2000 টকীয়া নোট এতিয়াই সলনি কৰক কিয়নো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বান্ধি দিছে শেষ সময়সীমা 30 ছেপ্টেম্বৰ পাৰ হৈ গ'লে বিপদত পৰিব আপুনি কিয়নো 30 ছেপ্টেম্বৰৰ পিছত অচল হৈ পৰিব আপোনাৰ হাতত থকা 2000 টকীয়া নোট এই ঘোষণা কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই গতিকে যদিহে আপোনাৰ হাতত 2000 টকীয়া নোট আছে তেন্তে শীঘ্ৰেই সলনি কৰক কিয়নো ছেপ্টেম্বৰ মাহত বেংক বন্ধ আছে 17 দিন আৰু যাৰ বাবে বিপদত পৰিব পাৰে আপুনি